সিদিনা অসম কৃষি বিশ্ববিদ্যালয়ৰ MC দাস মেমৰিয়েলত কাউন্সেলিঙৰ বাবে বহি আছিলোঁ। মনত এটাই ধাৰণা, চিন্তাক্লিষ্ট মনে মোক কৈছিল, যোৰহাটতেই যদি চিট এটা পাওঁ, সেয়া হৈ নুঠিল। ঢাপলি মেলিলেও নতুন দিগন্তৰ দিশে, য'ত এটা ভৱিষ্যতে মোক আদৰণি জনাইছিল। সেয়া আছিল BNCA এডাল শিলৰ ৰেখা। গুটি গুটি হাঁহিবোৰ জিলিকে এজাক সপোন সন্ধানীৰ। হোষ্টেলবোৰৰ কাহিনী কিনো কম, নকলেও নোৱাৰি। পৰীক্ষাৰ ভয়ত আতুৰ, যদিও বিস্কুট বিচাৰি চলাত সেই ৱাৰ্ডবোৰ। কৰিডৰত আৰ হৈ যাওঁ কেনেকৈ ছিনিয়ৰৰ সেই ৰঙা চকুজুৰিৰ। হলেও তাতো বিচাৰি পাওঁ মৰম বান্ধোন। সকলোৱে বুজে, সকলোৱে শিকে। সঁচাকৈ বৰ অত্যুত হাঁহি। দুহাৰী নাহৰৰ সৰ্পিল পথটি, মন্থৰ গতি হোষ্টেলাৰৰ বৰ্ণনাতীত জীৱন চক্ৰ, যেন এক আপ্লুত পহৰী। কৃষি শিক্ষা জননীৰ অধিকাৰ। বুজোতাই বুজে, নুবুজাই হাঁহিও চায়। কোনোৱে কয় শিক্ষাত হেনো হাল কোৰো ধৰে। সঁচাকৈ বৰকৈ হাঁহি উঠে। চিৰস্থায়ী সূৰুজৰ পুৱাৰ ৰ'দ কাছলিৰ দৰে নিজৰ নাম লিখি ৰখা গাখীৰ টেমাটো। বুবুদা দোকানৰ আড্ডা, শান্তি, বিশ্বাস, মৰম কি নাই তাত। সকলো ব্যয়বহুল। সময় কিন্তু বৰ দৰকাৰী। পুৰণিৰ হেঁপাহ, নতুনৰ উৎসুকতা বিলীন পৰিৱেশত কয়, জীৱন উৎসৱ আমাৰ, যেন এক ৰহস্যময়ী এডাল শিলৰ ৰেখা। BNC নিচিঙে নেভাঙে। কত প্ৰেম কাহিনী আজিও আছে বিয়পি। সকলোৱে বিচাৰি পায় তাত এক নতুন প্ৰাপ্তি। BNC বিশ্বাস সপোনৰ অনন্ত প্ৰসাৰী জিলিকি আছিল, থাকিব সদায়, যেন এক অতন্দ পহৰী। ইয়াতেই আছে একতাৰ জুৰি, হলেও বদ্ধ পৰিকৰ আমি। কেতিয়াও নমোচো, নাভাঙো। আমি যুঁজাৰু, আমি শিকাৰো। BNCAত প্ৰতিপালিত আমি একোটি ন শিকাৰো। আমি প্ৰতিজ্ঞাবদ্ধ, কেতিয়াও নাভাঙোৱেই মজবুত একতাৰ এনাজৰী। BNCA চিৰ অধৰণী।